বিহুতে বঢ়িয়া বিহুৱে তোৰ প্ৰাণ বিহু যদি গুচি যায় কেনেকুৱা থাকিব তোৰ মান সন্মান বিহু জীৱনটো জানো বিহু ক'ত পাতে তোমাৰ বিহু ইনষ্টাত নে ফেচবুকত কিহে উদযাপন আইফোনেৰে নে ৰিলেৰে বিহু বিহু হৈ থাকিব দিয়া মৰাণ অসমীয়া নহ'লে বিহুৱে আৰম্ভ কৰিব ধ্বংসৰ লীলা ভগৱান কৃষ্ণলৈ ধন্যবাদ দাপৰতে ভৰত ভূমি আনি দিলে নহ'লে কান্দিলে হয় ভাৰত ৰাষ্ট্ৰৰ আধুনিকতা শাস্ত্ৰ দেখি শংকৰদেৱলৈ ধন্যবাদ সময়মতে চকুমনি দিলে নহ'লে চিঞৰি চৰি ক'লে হয় এয়া নহয় মোৰ জাতি যাৰ গাত গুণ নাই অসমীয়া কৃষ্টি আৰু অসমে কৈছে কোন সাৱধান মৰাণ অসমীয়া সাৱধান মই হোৱা নাই দুখীয়া চাহ চাহ ক'ৰবাত দৌৰি আহিছে মোৰ ল'ৰা বোপাহঁত মোৰ বাবে বিহুকেই ধৰা ধন্যবাদ এয়া আমাৰ সৰু প্ৰচেষ্টা এয়া আমি প্ৰথম আৰু যাত্ৰা কৰিছোঁহে আৰু এই যাত্ৰাত এয়া ধৰিছিল আমাৰ প্ৰথমখন মঞ্চ আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিছে আৰু আশীৰ্বাদ দিব সকলোৰে বিনম্ৰ অনুৰোধ আমাৰ মাজত কাপপাত কৰি যিটো পৰিৱেশন উপস্থাপন কৰিলে আমি আমাৰ স্থানীয় যুৱক পংকজ ৰাজবংশীলৈ আমি অশেষ ধন্যবাদ লগতে তেওঁৰ সহযোগী শিল্পীলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ যি নৱ প্ৰয়াস তেখেতে ভৱিষ্যতলৈ আগুৱাই যাওক তাৰ কাৰণে আমি কামনা কৰিছোঁ ইয়াৰ পিছতে আমি আমাৰ আজিৰ যি বিশেষ অনুষ্ঠান বয়োজ্যেষ্ঠ নাগৰিকৰ গীতৰ শৰাই এই অনুষ্ঠানলৈ আমি মঞ্চলৈ আহ্বান জনাম আমাৰ গণেশ্বৰৰ স্থানীয় শিল্পী মাননীয় প্ৰফুল্ল লহকৰ ডাঙৰীয়া তেখেত আমাৰ মাজত উপস্থিত আছেই গতিকে আমি তেখেতৰ গীত পৰিৱেশন কৰাৰ কাৰণে আহ্বান জনাম লগতে আমাৰ বাদ্যযন্ত্ৰীসকলক তেওঁলোকৰ বাদ্যযন্ত্ৰসমূহ সাজু কৰি ৰখাৰ কাৰণে আহ্বান জনাইছোঁ প্ৰফুল্ল লহকৰ ডাঙৰীয়াৰ পিছতে আমি আমাৰ মাজলৈ আমন্ত্ৰণ জনাম সোণবৰ বৰুৱা আমাৰ সাহিত্য জগতৰ খুবেই পৰিচিত ব্যক্তি লোকশ্ৰী উপাধিৰে সন্মানিত হোৱা আমাৰ গণেশ্বৰৰ বিশিষ্ট ব্যক্তি সোণবৰ বৰুৱাৰ ডাঙৰীয়াৰ গীত শুনিম তাৰপিছতে আমাৰ কেইবাজনো আমাৰ সমাজৰ পৰা হেৰাই যাব খোজা খুব সুন্দৰ শিল্পী আমাৰ মাজত আছে গতিকে আমি গণেশ্বৰ আঞ্চলিক ৰাগ মহোৎসৱে এটি বিশেষ